এটি বিশেষ ঘোষণা 31ৰ নিশা আৰু 1 জানুৱাৰীত যিসকলে খানা খাম বুলি ভাবিছে এই সকলৰ বাবে এই বিশেষ ঘোষণা কোনো লোকে মাংস ভাজি থাকোতে কেৰাহীৰ পৰা উঠাই খাব নোৱাৰিব লগতে যিসকলে মাংসৰ লগত অলপ ৰিমজিম খাম বুলি ভাবিছে এই সকলো মাংস বনাই থকাৰ সময়ত বা ভাজি থাকোতে কেৰাহীৰ পৰা উঠাই আনি ৰিমজিমৰ পেগৰ লগত নাস্তা হিচাপত ব্যৱহাৰ কৰিব নোৱাৰিব মাংস সম্পূৰ্ণকৈ হৈ উঠাৰ পাছতহে যাৰ যেনেকৈ খাব মন আছে মাংস সম্পূৰ্ণকৈ হৈ উঠাৰ পাছতহে যাৰ যেনেকৈ খাব মন আছে খাব পাৰিব অন্যথা জৰিমনা বিহা হ'ব উল্লেখযোগ্য যে কেৱল এজন ব্যক্তিয়েহে বনাই থাকোতে টেষ্ট কৰি চাব পাৰিব কেনে হৈছে বাকিবোৰে মাংস হোৱাৰ পাছতহে খাব পাৰিব লগতে ভাত খোৱাৰ আগত সকলোকে অলপ নাচিবলৈ জনোৱা হ'ল মন কৰিব খাই বৈ বমি কৰিলে 1000 টকাৰ জৰিমনা বিহা হ'ব ধন্যবাদ Oh my God!